তনয় যদুমণি আরে বকাসুৰ বধি হৰি পৰম আনন্দ কৰি আইসে শুনা বংশীৰ ধ্বনি। নমস্কাৰ, সকলোকে পুনৰ প্ৰণিপাত জনাই আমি আজি ভাগৱত কথা সাৰাংশৰ পিছৰ সংখ্যালৈ আগবাঢ়িবলৈ লৈছোঁ। আমি দশম স্কন্ধৰ কথা আলোচনা কৰি আছিলোঁ। আজি আমি কেইটামান কথা আলোচনা কৰিম। প্ৰথমতে আহিছে কৃষ্ণৰ কুৰুক্ষেত্ৰ ভূমি। এবাৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময় হৈছিল আৰু তেতিয়া কৃষ্ণই ভাবিলে যে মই এই সুযোগতে নন্দ যশোদাৰ মই প্ৰীতি সাধন কৰোঁ, নন্দ যশোদাৰ লগতে গোটেই গোপগোপীসকলক। গতিকে সেই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত গোটেই ৰজা মহাৰজাবিলাক কুৰুক্ষেত্ৰলৈ আহিছিল। তাত কৌৰৱ, পাণ্ডৱ, কৃষ্ণৰ বংশ, বসুদেৱ, দৈৱকী, ৰুক্মিণী আদি মহিষীসকল আৰু সেই সকলোবিলাক আহি পেলাই তাত এক হ্ৰদ আছিল, পৰশুৰামৰ হ্ৰদ আছিল। সেই তাত সকলোৱে স্নান দান কৰিলে। স্নান দান কৰাৰ পিছত গোটেই ৰজাসকলে তাতে লগ হ'ল। লগ হৈ পেলাই তেওঁলোকে কৃষ্ণৰ চৰিত্ৰ গান কৰিবলৈ লাগিলে। আৰু তেতিয়া ৰজাবিলাকে কৃষ্ণক ঈশ্বৰ গান কৰিছিলে। তেওঁলোকে যেতিয়া সেই কুৰুক্ষেত্ৰত পূৰ্ণগ্ৰাস সূৰ্যৰ সময়ত তাত আহি পেলাই উপস্থিত হৈ আছিলেহি, এই কথা নন্দ আদি কৰি গোপসকলে গম পালে। তেতিয়া নন্দ ৰজাই ভাবিলে আমি সকলো গৈ পেলাই আমি কৃষ্ণক দৰ্শন কৰোঁ। গতিকে নন্দৰ পৰা আদি কৰি নন্দ, যশোদা, তাৰপিছতে গোপীসকল, গোপসকল, এই সকলোবিলাক আহি লগত ৰাধাও আহিছে। আহি পেলাই তেওঁলোক সেই কুৰুক্ষেত্ৰ পালেহি। যেতিয়া কুৰুক্ষেত্ৰ পালেহি, প্ৰথমতে নন্দ যশোদাৰ সাক্ষাৎ হৈছে বসুদেৱ, দৈৱকী আৰু ৰোহিণীৰ লগত। তেওঁলোকে ইজনে সিজনক আদৰ সাদৰ কৰিছে, ইজনে সিজনক সাৱটি ধৰিছে। বসুদেৱে নন্দ ৰজাক সাৱটি ধৰিছে, দৈৱকী ৰোহিণীয়ে যশোদাক সাৱটি ধৰিছে। আৰু তেওঁলোকে নন্দ যশোদাক কৈছে যে তোমালোকে আমাক ইমান উপকাৰ কৰিলা, আমাৰ কৃষ্ণ বলৰ সৰুতে তোমালোকে ইমান তুলি তুলি ডাঙৰ দীঘল কৰিলা, তোমালোকৰ ধাৰ আমি কোনোদিন খুজিব নোৱাৰোঁ। আমি যদিও প্ৰতিদিনে যদি ইন্দ্ৰৰ সম্পত্তি সমান যদি সম্পত্তি তোমালোকক দান কৰোঁ, তেতিয়াও আমাৰ এই ধাৰ খোজা নাযায়। তাৰপিছত তেওঁলোকে ক'লে যে আমি এইকেইদিন সদায় লগ পাই থাকিম। আৰু যশোদাই তেতিয়া ক'লে যে আমি কিমান দিন কৃষ্ণক দেখা নাই। তেতিয়া বসুদেৱ আৰু দৈৱকীয়ে কৈছে যে এতিয়া কৃষ্ণ আহিছে আৰু কৃষ্ণই তোমালোকক সাক্ষাৎ কৰিব। তাৰপিছতে তালৈ কৃষ্ণ আহিল। কৃষ্ণ আহি পেলাই নন্দ যশোদাক সেৱা কৰিছে। নন্দ যশোদাক সেৱা কৰাৰ পিছত তেতিয়া নন্দই কৃষ্ণক সাৱটি ধৰিছে। তাৰপিছত যশোদাই কৃষ্ণক সাৱটি ধৰিছে। যেতিয়া কৃষ্ণক সাৱটি ধৰিছে যশোদাই, তেতিয়া যশোদাৰ মনত সেই কৃষ্ণৰ বাললীলাৰ ভাৱ আহি গ'ল। তেওঁ যিখিনি বাললীলা কৰিছিলে সেই কথাখিনি তেওঁ স্মৰণ হ'ল। তেতিয়া কৃষ্ণই ক'লে যে মা, মই তেতিয়াই গুচি গ'লোঁ, মই আহিম বুলিও আহিব নোৱাৰিলোঁ, মই সমাজৰ কামত ব্যস্ত হৈ থাকিলোঁ, মোক ক্ষমা কৰা। তেতিয়া যশোদাই কৈছে তুমি তাত গৈ পেলাই যিখিনি সমাজৰ কাম কৰিছা সেইখিনি লৈ আমি অতি সন্তুষ্ট। তুমি সেই কামখিনি কৰি থাকা আৰু আমি তোমাৰ কথা মনত পৰিলে আমি তোমাৰ
সেই বাঁহী আছিলে সেই বাঁহীবিলাক আমি কিনি চাওঁ বাঁহীবিলাক স্পৰ্শ কৰোঁ তেতিয়া আমাৰ তোমাৰ দৰ্শন হয় তাৰপিছতে কৃষ্ণই সুধিলে যে মোৰ বাঁহীকেইটা আছেই নেকি তাত তেওঁ ক'লে হয় আছে তাৰপিছতে কৃষ্ণই সুধিলে তেওঁ সেই গাইবিলাকৰ কথা সুধিলে যিখিনি গাই কৃষ্ণ চৰাইছিল তাৰপিছতে যমুনাৰ ঘাটৰ কথা সুধিলে গোপীসকলৰ কথা সুধিলে ৰাধাৰ কথা সুধিলে তাৰপিছতে ক'লে যে তুমি সেই গোপীসকলকো দৰ্শন কৰিবা তুমি ৰাধাক দৰ্শন কৰিবা যেতিয়া ৰাধাৰ কথা সুধিলে তেতিয়া কৈছে যে ৰাধাই আমাক ইমান শুশ্ৰূষা কৰে তেওঁ আমাক দেৱতাৰ দৰে পূজা কৰে তেওঁ ৰাতিপুৱাই আহে পূজাৰ সম্ভাৰৰ নিচিনাকৈ আমালৈ আহাৰ লৈ আহে তেওঁ আমাক আহাৰ ভক্ষণ কৰে তাৰপিছতে তেওঁলোকে আহাৰ গ্ৰহণ কৰে ইত্যাদি কথাবিলাক তাৰপিছতে যেতিয়া দ্ৰৌপদী পৰা আদি কৰি গোটেই মহিষীসকল আছিল কৃষ্ণৰ পত্নীসকল আছিল গোপীসকল আছিল তেতিয়া সকলোৱে অকল কৃষ্ণৰ কথাই আলোচনা কৰি আছিল তেতিয়া দ্ৰৌপদীয়ে কৃষ্ণৰ পত্নীসকলক সুধিলে অষ্টমহিষীক প্ৰথমতে সুধিলে যে তোমালোকে কৃষ্ণৰ লগত বিবাহ কেনেকৈ হৈছিল এই কথাখিনি আমাক সকলোকে শুনোৱা তেতিয়া প্ৰথমতে ৰুক্মিণীয়ে ক'লে মই যেতিয়া মোৰ পিতৃ ৰাজসভাত আছিলোঁ তেতিয়া সকলোৱে কৃষ্ণৰ কথা আলোচনা কৰে কৃষ্ণক মই জনা নাছিলোঁ তাৰপিছত মই খবৰ কৰালোঁ তাৰপিছত তেতিয়া মই গম পালোঁ কৃষ্ণৰ বিষয়ে তাত ইতিমধ্যে মোক বেলেগৰ লগত বিয়া দিবৰ কাৰণে বন্দবস্ত কৰিছিল শিশুপালৰ লগত তেতিয়া ৰুক্মিণীয়ে প্ৰেমপত্ৰ দিলে সেই প্ৰেমপত্ৰ নি কৃষ্ণৰ হাতত অৰ্পণ কৰিলে আৰু সেই প্ৰেমপত্ৰ পাই কৃষ্ণই ৰুক্মিণীক নিবলৈ আহিল আৰু ৰুক্মিণীয়ে যেতিয়া নিবলৈ আহিল ৰুক্মিণীক হৰণ কৰিলে আৰু তেওঁ যুদ্ধ কৰিলে যুদ্ধত সকলোকে পৰাস্ত কৰি ৰুক্মিণীক লৈ গুচি গ'ল আৰু কৈছে যে মই এনেকুৱা পতি যাতে মই জনমে যেন মই কৃষ্ণকে পতি হিচাপে পাওঁ তাৰপিছত জাম্বতীৰ কথা ক'লে জাম্বতীয়ে তেনেকৈ ক'লে যে সমন্তক মুনিৰ কথা সমন্তক মুনি বিচাৰি কৃষ্ণ গৈছিল মোৰ পিতৃৰ লগত যুদ্ধ আৰম্ভ হ'ল তাৰপিছত পিতৃয়ে মোক গম পালে যে সেই কৃষ্ণই তেখেতৰ ইষ্টদেৱ ৰাম গতিকে তেওঁ স্তুতি কৰিলে আকৌ স্তুতি কৰাৰ পিছত কৃষ্ণই সেই সমন্তক মুনি বিচাৰিলে আৰু মোৰ পিতৃয়ে তেওঁক মোৰ লগত বিবাহ সম্পন্ন কৰিলে আৰু সমন্তক মুনিক যৌতুক হিচাপে তেওঁক দান কৰিলে তাৰপিছত সত্যভামাৰ কথা আহিলে সত্যভামাই ক'লে যে সেই সমন্তক মুনিৰ লগত তেওঁ কেনেকুৱা সম্পৰ্ক আছিল যাৰ কাৰণে তেওঁ পিতৃয়ে কৃষ্ণক দোষাৰোপ কৰিছিল আৰু যেতিয়া গম পালে যে সমন্তক মুনি কৃষ্ণই নিয়া নাই তেতিয়া কৃষ্ণই সেই মুনি আনি পেলাই ঘূৰাই দিলে তেতিয়া তেওঁ বৰ অপমান পালে আৰু সেই পিতৃয়ে মোক কৃষ্ণৰ লগত পিছত বিবাহ দিলে আৰু কৈছে সত্যভামাই কৈছে যে মই যেন সদায় কৃষ্ণকে মই পতি হিচাপে পাওঁ যেনেকৈ ৰুক্মিণীয়ে কৈছিল আৰু জাম্বতীয়ে কৈছিল তাৰপিছতে আহিলে কালিন্দীৰ কথা চতুৰ্থ পত্নী এবাৰ কৃষ্ণই আৰু অৰ্জুনে বনৰ মাজলৈ গৈছিল তাত এক নদীৰ দেখিলে যে এগৰাকী কন্যাই তপস্যা কৰি আছে কৃষ্ণই অৰ্জুনক পঠিয়ালে যে তেওঁ কোন তেওঁ কি কৈছে তুমি খবৰ লৈ আহা তেতিয়া অৰ্জুনে গৈ সুধিলে তেওঁ তুমি কোন তুমি কি কৈছা তেতিয়া ক'লে যে মই কালিন্দী মই সূৰ্য দেৱতাৰ কন্যা আৰু মই কৃষ্ণক পতি হিচাপে পাবৰ কাৰণে মই তপস্যা কৰিছোঁ তেতিয়া কৃষ্ণক আহি পেলাই ক'লেহি তাৰপিছত কৃষ্ণ আহিলে আহি পেলাই সেই কালিন্দীক বিয়া কৰিলে আৰু ক'লে যে মই এনেকুৱা পতি যাতে মই জনমে পাওঁ তেওঁক যাতে মই সদায় সেৱা কৰিবলৈ পাওঁ তাৰপিছতে ভদ্ৰা দেৱীয়ে ক'লে ভদ্ৰা দেৱীয়ে কৈছে মই মোৰ পিতৃ আছিলে কৈকৈদেশৰ ৰজা আৰু এক স্বয়ম্বৰ আয়োজন কৰিছিল সেই স্বয়ম্বৰলৈ কৃষ্ণ গৈছিল আৰু মই সকলোকে দেখি পেলাই মোক কৃষ্ণ পচন্দ কৰিলোঁ আৰু মই তেখেতক বৰমাল্য অৰ্পণ কৰিলোঁ কৃষ্ণ আহি পেলাই লৈ আহিলে গতিকে মই যাতে জনমে কৃষ্ণকে মই পতি হিচাপে পাওঁ তাৰপিছতে ক'লে মিত্ৰবৃন্দাই ক'লে যে মোৰ পিতৃ আছিল অৱন্তী দেশৰ ৰজা পিতৃয়ে মোক কৃষ্ণৰ লগত বিয়া দিব খুজিছিল
আৰু তেওঁ কৃষ্ণক মতাই আনিলে আৰু যেতিয়া কৃষ্ণক মোক বিয়া দিব খুজিলে তেতিয়া মোৰ দুই ভাতৃ বিন্দু আৰু অনুবিন্দুৱে মোক বিৰোধ কৰিছিলে তাৰপৰা কৃষ্ণই তেওঁলোকক যুদ্ধত পৰাস্ত কৰিলে আৰু মৃত্যুদণ্ড দিবলৈ লৈছিলে কিন্তু মৃত্যুদণ্ডে অনুৰোধ কৰাৰ কাৰণে তেওঁলোকক ক্ষমা কৰিলে আৰু মোক পত্নী হিচাপে গ্ৰহণ কৰিলে আৰু মই যেন জনমে জনমে এওঁকেই পতি হিচাপে পাওঁ তাৰপিছতে ক'লে সত্যাৰ কথা সত্যাই ক'লে যে মোৰ পিতৃ কৌশল ৰাজ্যৰ ৰজা আছিল মোৰ পিতৃ কৃষ্ণক মোক বিয়া দিবলৈ মন আছিল মই কৃষ্ণকে বিচাৰিছিলোঁ কিন্তু বহুতে মোক পত্নী হিচাপে পাবলৈ ইচ্ছা কৰি আছিলে আৰু সেইকাৰণে মোৰ পিতৃয়ে 7টা মহ আনিলে আনি পেলাই ক'লে যে যিয়ে এই 7টা মহ বশ কৰিব পাৰিব বান্ধিব পাৰিব তালৈকে মোৰ কন্যাক বিবাহ দিম গোটেই পৃথিৱীৰ ৰজা মহাৰজাবিলাক আহিলে কোনো কৰিব নোৱাৰিলে তেওঁলোকক বশ কৰিব নোৱাৰিলে বান্ধিব নোৱাৰিলে তাৰপিছতে কৃষ্ণ আহি পেলাই যেতিয়া ওচৰলৈ গ'ল আটাইকেইটাকে বশ কৰিলে তাৰপিছতে মোক কৃষ্ণৰ লগত বিয়া দিলে তাৰপিছতে আহিলে লক্ষণৰ কথা যে বৃহৎখন মোৰ দেউতা আছিল তেওঁ ৰজা আছিল আৰু নাৰদৰ মুখে তেওঁ কৃষ্ণৰ কথা শুনিলে আৰু যেতিয়া কৃষ্ণৰ কথা শুনিলে তেওঁ মোক কৃষ্ণক বিয়া দিবলৈ ইচ্ছা কৰিলে কৃষ্ণৰ লগত গতিকে তেওঁ এক মৎস্য তৈয়াৰ কৰিলে যেনেকৈ দ্ৰৌপদীয়ে সম্বৰ সময়ত মৎস্যভেদ কৰিছিল অৰ্জুনে ঠিক তেনেদৰে খালি দ্ৰৌপদীৰ সেই মৎস্য আৰু মোৰ এই মৎস্যৰ মাজত এটা পাৰ্থক্য আছে দ্ৰৌপদীৰ যি মৎস্য আছিল সেই মৎস্য বাহিৰৰ ফালে ঢকা আছিল কিন্তু মোৰ যি মৎস্য ব্যৱহাৰ যি মৎস্য তৈয়াৰ কৰিছিলে তাক বাহিৰ আৰু ভিতৰ দুয়োফালে ঢকা আছিল গোটেই ৰজা মহাৰাজাসকল আহি পেলাই আনকি অৰ্জুনো আহিছিল অৰ্জুনক খালি মাত্ৰ স্পৰ্শ কৰিব পাৰিলে কিন্তু ভেদ কৰিব নোৱাৰিলে তাৰপিছতে কৃষ্ণই আহি সেই মৎস্য ভেদ কৰিলে তাৰপিছত মোৰ কৃষ্ণৰ লগত বিবাহ হ'ল আৰু মই যেন জনমে জনমে কৃষ্ণকে পতি হিচাপে পাওঁ তেওঁক যেন সেৱা কৰি থাকিবলৈ পাওঁ ইত্যাদি কথা তেওঁলোকে আলোচনা কৰিলে তাৰপিছতে যিহেতু কৃষ্ণক যশোদাই কৈছিলে সেই গোপীসকলক লগ কৰাৰ কথা গতিকে কৃষ্ণই গোপীসকলৰ ওচৰলৈ গ'ল তেওঁলোকে এক বেলেগ স্থানত সকলোকে লগ কৰিলে তাতে ৰাধাও আহিছিল সকলোৱে যেতিয়া কৃষ্ণক দেখিলে তেওঁলোকে হৃদয়ত তেওঁক গ্ৰহণ কৰি ল'লে আৰু কৃষ্ণই তেওঁলোকৰ কথা গম পাই ক'লে যে তোমালোকৰ কথা মই সদায় চিন্তা কৰোঁ তেতিয়া গোপীসকল আচৰিত যে আমিহে সদায় কৃষ্ণৰ কথা চিন্তা কৰিছোঁ তেওঁ আমাৰ কথা চিন্তা কৰে গতিকে কৃষ্ণই সেই মিঠা কথা কৈ তেওঁলোকক শলাগ ল'লে তাৰপিছতে ক'লে যে ইয়াত থকাকেইদিন আমি সদায় লগ পাম গতিকে তেনেকৈ সদায় লগ কৰিলে এতিয়া বিদায় দিব হ'ল বিদায় দিয়াৰ সময়ত তাৰ আগে কৃষ্ণই কি কৰিলে যে সেই গোপীসকলক এনেকুৱা অনুভূতি অনাই দিলে যে কৃষ্ণ যেন সদায় তেওঁলোকৰ লগতে আছে অনবৰত তেওঁলোকৰ কৃষ্ণক লগতে পোৱা নিচিনা লাগে তাৰপৰা কৃষ্ণই ক'লে যে মই এতিয়া বিদায় লৈছোঁ তোমালোকে মোক সদায় এনেকেই পাই থাকিবা তাৰপিছতে গোপীসকলৰ পৰা কৃষ্ণই বিদায় লৈ আহিলে তাৰপিছত আহিলে মৃত পুত্ৰ আনয়ন দৈৱকীয়ে গম পালে যে কৃষ্ণই তেওঁ যেতিয়া গুৰুগৃহত আছিল শান্তিমণি মুনিগৃহত আৰু যেতিয়া তেওঁ শিক্ষা সাং কৰিলে তেওঁ সেই গুৰুৰ পুত্ৰক আনি পেলাই দক্ষিণা হিচাপে দিলে গুৰু পুত্ৰ মৃত্যু হৈছিল যমৰ ওচৰত আছিল আৰু যমৰ পৰা সেই পুত্ৰক ঘূৰাই আনি পেলাই তেওঁ গুৰু দক্ষিণা দিলে তেতিয়া দৈৱকীয়ে ক'লে কৃষ্ণক মাতি আনি যে তুমি তেনেকৈ শান্তিমণি মুনিক পুত্ৰ দান কৰিছিলা মৃত পুত্ৰ দান কৰিছিলা মোৰ 6জন পুত্ৰ আছিলে গতিকে তেওঁলোকক তুমি মোক আনি দিয়া তেওঁলোকৰ কাৰণে মোৰ অতি দুখ হয় মোৰ মনত বৰ চিন্তা হৈ থাকে গতিকে মোক এই শোকৰ পৰা তোমালোকে উদ্ধাৰ কৰা তেতিয়া কৃষ্ণ আৰু বলৰাম দুই গৈ পেলাই শোতলপুৰীত প্ৰৱেশ কৰিলে শোতলপুৰীত হ'ল বলিৰ সভাত প্ৰৱেশ কৰিলে বলিয়ে যেতিয়া কৃষ্ণ বলৰামক দেখি পেলাই স্তুতি কৰিলে স্তুতি কৰি তেওঁলোকক শুশ্ৰূষা কৰিলে বিধিৱত নিয়ম কৰিলে পূজন কৰিলে
তাৰপিছতে বলিয়ে তেওঁলোকক অহাৰ উদ্দেশ্য সুধিলে। তেতিয়া কৃষ্ণই ক'লে যে প্ৰথম মনুদিনত মৰিচীৰ 6 তনয় আছিল আৰু তেওঁলোকে ব্ৰহ্মাৰ শাপত হিৰণ্যকশিপুৰ পুত্ৰৰূপে জন্ম ল'লে আৰু পাছত তেওঁলোক দৈৱকীৰ গৰ্ভত যোগমায়াই উপজালে আৰু তেওঁলোকক কংসই মাৰিলে। আৰু এতিয়া সেই 6 পুত্ৰ তোমাৰ ওচৰত আছে আৰু গতিকে আমাৰ মাতৃ বৰ আকুল হৈ আছে, গতিকে সেই 6 সন্তান মই তোমাৰ পৰা নিবলৈ আহিছোঁ। তেতিয়া বলিয়ে সেই 6জন পুত্ৰক কৃষ্ণক অৰ্পণ কৰিলে। কৃষ্ণ বলোৰামে সেই পুত্ৰক লৈ আহি দৈৱকীৰ ওচৰত গতালে। দৈৱকীয়ে দেখি চিনি পালে আৰু বৰ আনন্দ পালে। তাৰপিছতে যিহেতু তেওঁলোক ব্ৰহ্মাৰ শাপত আহি পেলাই এনেকৈ জন্ম লৈ আছিল, যেতিয়া কৃষ্ণৰ পৰশ পালে তেতিয়া কৃষ্ণৰ পৰশনত সাপ এৰাই দিব্য ৰূপ ধাৰণ কৰিলে। তেওঁ কৃষ্ণ বলোৰামক প্ৰণাম কৰিলে। তাৰপিছত বসুদেৱ দৈৱকীক দুয়োকে প্ৰণাম কৰিলে। প্ৰণাম কৰি তেওঁলোকৰ পৰা বিদায় মাগিলে আৰু তেওঁলোকে দিব্য ৰূপ ধাৰণ কৰিলে। দিব্য ৰূপ ধাৰণ কৰি তেওঁলোক স্বৰ্গলৈ গমন কৰিলে। তেতিয়া দৈৱকী কৈছে যে আমাৰ সংযোগ বিয়োগ এইবিলাক ভগৱানৰ আদেশমতেহে হয়। ইয়াৰ পিছত আহিলে সুভদ্ৰা হৰণৰ কথা। যেতিয়া পঞ্চপাণ্ডৱে দ্ৰৌপদীক বিয়া কৰিলে, বিয়া কৰাৰ পাছত নাৰদৰ উপদেশ মতে তেওঁলোকে এটা থিৰাং কৰিলে প্ৰত্যেকেই দ্ৰৌপদীৰ লগত এমাহকে থাকিব। অৰ্থাৎ দ্ৰৌপদীয়ে প্ৰত্যেকজন 5জনৰ লগত এমাহকে প্ৰত্যেকৰ লগত থাকিব। আৰু যদি আনৰ লগত থাকোঁতে কোনোবাই দেখে তেওঁ তেতিয়াহ'লে এবছৰ বনবাস খাটিব লাগিব। তেনেকৈ আছে। এবাৰ এক গৰু চোৰৰ দলে আহি পেলাই ব্ৰাহ্মণৰ গৰু চুৰ কৰি নিলে। তাৰপিছত এই কথা অৰ্জুনে শুনিলে। অৰ্জুনে শুনি ধনুষ আনিবলৈ গ'ল। ধনুষ আনিবলৈ যাওঁতে তেওঁ দ্ৰৌপদীৰ লগত যুধিষ্ঠিৰক থকা দেখিলে। আৰু যেতিয়া এই দৃশ্য দেখিলে তাৰপিছতে তেওঁ ধনুষলৈ ওলাই আহি পেলাই সেই চোৰৰ হাতৰ পৰা ব্ৰাহ্মণৰ গৰু উদ্ধাৰ কৰিলে। উদ্ধাৰ কৰি আহি পেলাই ব্ৰাহ্মণক দান কৰিলে। তাৰপিছতে যিহেতু তেওঁলোকৰ আগত প্ৰতিজ্ঞা কৰা আছে, গতিকে অৰ্জুন বাহিৰে বাহিৰে বনলৈ গুচি গ'ল। কিন্তু সকলোৱে তেওঁক কৈছিলে, যুধিষ্ঠিৰে অনুৰোধ কৰিছিলে যে তুমি নালাগে যাব, থাকা। কিন্তু অৰ্জুনে নুশুনিলে। গতিকে তেওঁ বনবাসলৈ গ'ল। বনবাসলৈ গৈ তেওঁ প্ৰথমতে তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'ল। তীৰ্থ ভ্ৰমণত তেওঁ প্ৰথমতে গ'ল প্ৰভাস তীৰ্থলৈ। প্ৰভাস তীৰ্থত অলপ দিন থাকিলে তেওঁ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰিলে। ভ্ৰমণ কৰি গৈ তেওঁ এবাৰ মণিপুৰ পালেগৈ। মণিপুৰত কি হ'ল, চিত্ৰাংগদা পিতৃৰ শাপত গ্ৰাহী হৈ আছিল। যেতিয়া অৰ্জুনৰ দৰ্শন পালে, সেই গ্ৰাহীয়ে দিব্য নাৰী ৰূপ ধাৰণ কৰিলে আৰু অৰ্জুনে তেওঁক বিয়া কৰালে। আৰু তাতে তেওঁৰ জন্ম হ'ল তেওঁৰ পুত্ৰ বব্ৰুবাহ। তাৰপিছতে আকৌ অৰ্জুন গৈ পেলাই প্ৰভাস তীৰ্থ পালেহি। তেতিয়া নাৰদে সুভদ্ৰাৰ কথা ক'লে যে সুভদ্ৰা হ'ল কৃষ্ণৰ ভগ্নী, তেওঁ তোমাক পতি হিচাপে পাবৰ কাৰণে বৰ ইচ্ছা কৰিছে। আৰু বলৰামে দুৰ্যোধনলৈ বিয়া দিবলৈ ইচ্ছা কৰিছে। যেতিয়া অৰ্জুনে এই কথা শুনিলে আৰু গম পালে যে বসুদেৱ দৈৱকীয়েও অৰ্জুনলৈ দিবলৈ ইচ্ছা কৰি আছে, গতিকে তেওঁ আহি পেলাই এই সুভদ্ৰাক হৰণ কৰিলে। যেতিয়া সুভদ্ৰাক হৰণ কৰাৰ কথা গম পালে বলৰামৰ বৰ কোপ উপজিল। তেওঁ অৰ্জুনক বধ কৰাৰ কথা চিন্তা কৰিলে। তেওঁ যুদ্ধ তৈয়াৰ কৰিলে। তেতিয়া কৃষ্ণই বলৰামক বুজালে, হে বলৰাম, তুমি কিয় পাহৰি গৈছা? তুমি সাধাৰণ পুৰুষ নহয়, তুমি অনন্ত। মই আৰু অৰ্জুন নৰনাৰায়ণ, আমি মনুষ্য ৰূপ লৈ ইয়ালৈ আহিছোঁ সমাজৰ কাম কৰিবলৈ। গতিকে তুমি এই কথা কিয় পাহৰি গৈছা? যেতিয়া এই কথা বলৰামৰ মনত পৰি তেওঁ ক্ৰোধ সম্বৰণ কৰিলে আৰু তেওঁলোকে
থিৰাং কৰিলে যে যিহেতু তেওঁলোকৰ অৰ্জুন আৰু সুভদ্ৰাৰ বিয়া হৈ গৈছে, গতিকে তেওঁলোকে এই সা সম্পত্তি যিখিনি দিব লাগে সেইখিনি দি পেলাই অৰ্জুনৰ ওচৰলৈ পঠিয়াই দিলে। ইয়াৰ পিছত আহিলে ভৃগু পৰীক্ষা। এবাৰ সৰস্বতী নদীৰ তীৰত ঋষি সমষ্টি এক যজ্ঞ কৰি আছিল আৰু তেওঁলোকৰ মাজতে আলোচনা হ'ল যে সকলোতকৈ মংগল কৰ্ম কি আৰু ব্ৰহ্মা বিষ্ণু মহেশৰ মাজত কোনজন মহাসন্ত আৰু কোনজনক ভজিব লাগে। তেতিয়া ব্ৰহ্মাৰ পুত্ৰ ভৃগুক মাতি আনি ক'লে যে তুমি এই কথা প্ৰমাণ কৰা, কোনজনক আমি ভজনা কৰিব লাগে, ব্ৰহ্মাক কৰিব লাগে নে বিষ্ণুক কৰিব লাগে নে মহেশক কৰিব লাগে। তেতিয়া ভৃগুৱে প্ৰথমতে গৈ ব্ৰহ্মাৰ সভা পালেগৈ। যেতিয়া তেওঁ ব্ৰহ্মাৰ সভা পালেগৈ, তাত দেখিছে যে ব্ৰহ্মা যোগাসনত বহি আছে আৰু সিদ্ধমুনিগণে তেওঁক সেৱা কৰি আছে। তেওঁ গৈ পেলাই ব্ৰহ্মাক প্ৰণাম নকৰিলে, স্তুতি নকৰিলে পৰীক্ষা ল'বৰ কাৰণে। যেতিয়া ভৃগুৱে গৰ্বভাৱে বহি আছে, বহি থকা দেখি ব্ৰহ্মাৰ ক্ৰোধ আহিল, যে ককৰ্থনা কৰিলে যে তুমি মোৰ পুত্ৰ, তুমি আহি পেলাই পিতৃক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তুমি নাজানা। গতিকে ব্ৰহ্মাৰ যি ক্ৰোধ দেখিলে, ক্ৰোধ দেখি ভৃগু তাৰ পৰা প্ৰস্থান কৰিলে। তাৰপিছত ভৃগু গৈ পেলাই শিৱৰ ওচৰ পালেগৈ আৰু শিৱই যেতিয়া ভৃগুক দেখিলে, তেওঁ হাত মেলি আগবাঢ়ি আহিল তেওঁক আলিংগন কৰিবৰ কাৰণে। গতিকে শিৱক পৰীক্ষা কৰিবৰ কাৰণে ভৃগুৱে আলিংগন নকৰি পেলাই আঁতৰি দিলে। তেতিয়া শিৱ কোপ উঠিল আৰু ক্ৰোধত তেওঁ শূল তুলি ল'লে আৰু ভৃগুক খেদি আহিল। তেতিয়া দুৰ্গাই শিৱক কাকুতি কৰিলে আৰু তেতিয়া ভৃগু তাৰ পৰা বৈকুণ্ঠলৈ গুচি গ'ল। আৰু বৈকুণ্ঠত গৈ পেলাই তেওঁ দেখিছে শ্ৰীহৰিয়ে লক্ষ্মীৰ সহিতে শয়ন কৰি আছে। গতিকে ভৃগুৱে লাহে লাহে গৈ পেলাই প্ৰভু শুই থকা অৱস্থাত হৰিৰ হিয়াত পদাঘাত কৰিলে। যেতিয়া হিয়াত পদাঘাত কৰিলে, প্ৰভুৱে তেওঁক চৰণ স্পৰ্শ কৰিলে। ভৃগুৰ চৰণ স্পৰ্শ কৰি ক'লে যে মোক ক্ষমা কৰিবা, তুমি অহা মই গম নাপালোঁ আৰু তুমি মোৰ হিয়াত এনেকৈ পদ লগাইছা, মোৰ হিয়াখন বৰ কঠিন, তোমাৰ কোমল ভৰিয়ে কিজানি দুখ পাইছে, গতিকে তেওঁ শুশ্ৰূষা কৰিবলৈ লাগিলে। সেই দৃশ্য দেখি, সেই ভাৱ দেখি ভৃগুৱে তাত ৰ'ব নোৱাৰিলে। লগে লগে তেওঁ ঘূৰি আহি পেলাই ঋষি সমষ্টক ক'লেহি যে মোৰ এই এনেকুৱা এটা ধৰণৰ মই বিভিন্ন জেগালৈ গৈছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশৰ ওচৰলৈ গ'লোঁ, গৈ পেলাই তেওঁ সেই কথা ক'লে যে ক'ত তেওঁ কি দেখিলে, কি হ'ল। আৰু তেতিয়া সকলোৱে কথাখিনি আলোচনা কৰি পেলাই ক'লে যে এই ক্ষেত্ৰত আমাৰ শ্ৰীহৰিয়েই সকলোকে সন্ত, আমি তেওঁকে সেৱা কৰিব লাগে, তেওঁকে ভজনা কৰিব লাগে। ইয়াৰ পিছত আহিলে বিপ্ৰপুত্ৰ আনয়ন। দ্বাৰকাত এজন বিপ্ৰ আছিল, তেওঁৰ প্ৰথম পুত্ৰ জন্ম হোৱাৰ পাছতে মৃত্যু হ'ল আৰু যেতিয়া তেওঁ পুত্ৰৰ মৃত্যু হ'ল তেওঁৰ মহাশোক আহিল। শোকত তেওঁ লাহে লাহে ক্ৰোধ আহিল। আহি পেলাই তেওঁ সেই ক্ৰোধত দ্বাৰকালৈ আহিলে। আহি পেলাই সেই নি পেলাই দ্বাৰকাৰ প্ৰৱেশদ্বাৰত তেওঁ পেলাই দিলে আৰু ৰাজসভাত শুনাই তেওঁ খুব ককৰ্থনা কৰিবলৈ লাগিলে। ক'লে যে যি ৰজাই বিপ্ৰক সৎকাৰ নকৰে, বামুণৰ পৰলৈ পৰৰ ধন হৰণ কৰে, আৰু অসন্তজনৰ লগত বাস কৰে, যি স্বেচ্ছাচাৰী হয়, সেই দুখৰ কাৰণে আমাৰ স্নেহ প্ৰজাৰ বালকৰ মৃত্যু হয়। আৰু পুত্ৰ শোকত বামুণ নিজৰ ঘৰলৈ গুচি গ'ল। এনেকৈ তেওঁ 8টা পুত্ৰ জন্ম হ'ল। সদায় তেওঁ একে কামকে কৰি থাকে। আহি পেলাই সদায় সেই দ্বাৰকাৰ মূল দুৱাৰৰ ওচৰত আহি পেলাই ককৰ্থনা কৰে, মানুহক কিবা কিবি কৰি গুচি যায়। যেতিয়া 9ম পুত্ৰৰ মৃত্যু হ'ল, সেই সময়ত যেতিয়া তেওঁ দ্বাৰকালৈ আহি আগৰ নিচিনাকৈ সেই পৰিৱেশ সৃষ্টি কৰিছিলে, তেতিয়া সেই সময়ত তাত উপস্থিত আছিল অৰ্জুন। অৰ্জুনে গোটেই কথাখিনি শুনি পেলাই ব্ৰাহ্মণক ক'লে যে তোমাৰ পুত্ৰক মই ৰক্ষা কৰিম। তেতিয়া ব্ৰাহ্মণে এটি কি কৰিলে যে কৃষ্ণ বলৰাম আদি থাকোঁতেও যেতিয়া মোৰ এনেকুৱা অৱস্থা হৈছে, তুমি মোক মোৰ পুত্ৰক কেনেকৈ ৰক্ষা কৰিবা?
তেতিয়া অৰ্জুনে প্ৰতিজ্ঞা কৰিলে যে মই ৰক্ষা যদি কৰিব নোৱাৰোঁ মই অগ্নিত যাম আৰু অৰ্জুনৰ কথা শুনি বামুণৰ বিশ্বাস হ'ল আৰু ক'লে যে তুমি যেতিয়া পুত্ৰ জন্ম হ'ব তেতিয়া মোক খবৰ দিবা ঠিক তেনেকৈ যেতিয়া দশম পুত্ৰ জন্ম হ'ব হ'ল তেতিয়া অৰ্জুনক খবৰ দিলেগৈ অৰ্জুন আহিলে আহি পেলাই দ্বাৰকা পালেহি আৰু তেওঁ সেই প্ৰসূতি ঘৰ চাৰিওফালে অস্ত্ৰ সানি একেবাৰে নিৰোধ কৰিলে তাৰপৰা শৰৰ পঞ্জৰ তৈয়াৰ কৰিলে তাৰপিছতে ব্ৰাহ্মণীৰ পুত্ৰ জন্মিল আৰু পুত্ৰ জন্ম হোৱাৰ পিছত পৃথিৱীত পৰি পেলাই তেওঁ কন্দন আৰম্ভ কৰিলে আৰু ব্ৰাহ্মণে সেই কন্দন শুনি বহুত আনন্দিত হ'ল আৰু নাচিবলৈ ল'লে খন্তেক পিছতে দেখিলে সেই শিশু তাৰ পৰা অন্তৰ্ধান হৈ গ'ল তেতিয়া শোকত মৰ্মাহত হৈ অৰ্জুনক ককৰ্থনা কৰিবলৈ ল'লে তেওঁক ক'লে যে কৃষ্ণ বলৰামে যাক ৰাখিব নোৱাৰিলে তুমি মোৰ এই পুত্ৰক ৰক্ষা কৰিবলৈ আহিছা তেতিয়া অৰ্জুনে ক'লে তুমি চিন্তা নকৰিবা মই তোমাৰ পুত্ৰক আনি দিম সেই বুলি কৈ অৰ্জুন যমনগৰ পালেগৈ তাত বিচাৰি নাপালে তাৰপিছত ইন্দ্ৰনগৰলৈ গ'ল ইন্দ্ৰনগৰত বিচাৰি নাপালে বহ্নিপুৰীলৈ গ'ল তাত বিচাৰি নাপালে বায়ুপুৰীলৈ গ'ল তাত বিচাৰি নাপালে পাতালত প্ৰৱেশ কৰিলে আন সন্ত মহন্ত সকলো স্থানতে গৈ পেলাই ক'তো তেওঁ বিচাৰি নাপালে তেওঁ পুনৰ দ্বাৰকা পালেহি যেতিয়া দ্বাৰকা পালেহি দ্বাৰকা পোৱাৰ পিছত যিহেতু তেওঁ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিলে গতিকে তেওঁ এক চিতা জ্বলালে তেওঁ আত্মহননৰ কাৰণে তেতিয়া কৃষ্ণ আহিলে কৃষ্ণ আহি পেলাই ক'লে যে তোমাক মই মৃত্যু হ'বলৈ নিদিওঁ তুমি মোৰ প্ৰিয় গতিকে তুমি মই যাওঁ বোলা সেই বুলি কৈ তেওঁ লৈ গ'ল অৰ্জুনক দুয়ো গৈ বৈকুণ্ঠপুৰী পালেগৈ বৈকুণ্ঠপুৰী পাই পেলাই দেখিছে আনন্দ সজ্জাত প্ৰভু শয়ন কৰি আছে তাৰপিছতে তেওঁলোক গৈ পেলাই প্ৰণাম কৰিলে প্ৰণাম কৰাৰ পিছত তেখেতে দুয়োকে আদৰণি জনালে আদৰণি জনাই ক'লে যে তোমালোকৰ আহিবৰ সময় হ'ল আৰু তোমালোকক মই অন্তিম সময়ত দেখিব কাৰণেহে মই এই কাম কৰালোঁ এই বামুণৰ দশপুত্ৰক আনিলোঁ এই দশপুত্ৰ তোমালোকে এতিয়া লৈ যোৱা লৈ গৈ পেলাই তোমালোকে সোনকালে আহাগৈ সেই বুলি ক'লত কৃষ্ণ অৰ্জুনে সেই বামুণৰ দশপুত্ৰক আনিলে আনি পেলাই বামুণক দান কৰিলে বামুণে বহুত ভাল পালে তেওঁ আনন্দিত হ'ল আৰু অৰ্জুনক আশীৰ্বাদ দিলে তাৰপিছত তেওঁলোক তাৰ পৰা প্ৰস্থান কৰিলে